Hello guys, good morning. কেনেকুৱা আছে? মই ভালে আছো। এতিয়া বাজিছে 7টা আৰু সবৰ প্ৰথমত মই আপোনাক ৱেডাৰটো দেখাই দিম সেইকাৰণে দেখাই দিছে বাৰু ৱেডাৰটো কেনেকুৱা। চাওক ৰাতিপুৱা 7টা বজাৰ ৱেডাৰটো একদম ঠাণ্ডা মজা। আজি এতিয়া মই ব্ৰেকফাষ্ট বনোৱাৰ আগত লাঞ্চটো বনোৱাৰ প্ৰেক্টিছটো কৰি দিছোঁ আৰু বিকজ এতিয়া বাজিছে 7টা ডিউটি আছে তো মেছেজক লাঞ্চটো ৰেডি কৰি দিব লাগিব ন। তো আজি আইটেমটো হৈছে মোৰ বন্ধাকবি বনাইছোঁ আলু দি আৰু আছে মই দেখাই দিম বাৰু। ইয়াত পনীৰ ফ্ৰাই কৰি থৈ দিছোঁ আৰু ইয়াত আছে ভাতকেৰেলা আৰু পটল ফ্ৰাই। একদম কম তেল দি বনাম বিকজ তেল বেছি খোৱাটো ভাল নহয়, যিমান হয় তেল কম খাব লাগে। আৰু আজি বন্ধাকবিটো চিম্পল হালধি আৰু জিৰা আৰু নিমখে দিম আৰু জলকীয়া দিম দুটামান। কেনেকৈ বনাইছোঁ চাওক এবাৰ। এতিয়া আমি দিম লাল মিৰ্চ দুটা দি দিছোঁ, তাৰপিছতে অলপ হালধি দিছোঁ, তাৰপিছতে নিমখ দিছোঁ অলপ আৰু জিৰাৰ গুড়ি দিছোঁ। নিৰামিষ চব্জিত জিৰাৰ গুড়িটো দিলে ভালে লাগিব টেষ্ট। আৰু অলপ মিক্স পাউডাৰ দিম, বেছি নহয়, ইনে স্লাইড জাষ্ট কালাৰটোৰ কাৰণে দিম আৰু অলপ দিম আৰু তাৰপিছতে আমি বনাই থাকিম আৰু তো ফাইনেল যেতিয়া ৰেডি হৈ যাব মই আপোনাক দেখুৱাই দিম। মই আছোঁ এতিয়া আমাৰ বেলকনিত। একদম মজা লাগিছে, পুৰা ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে, একদম লাহে লাহে শ্ল'লি গৰমৰ দিনত এইটো বতাহ মজা লাগে একদম। আৰু যেতিয়া ৰ'দটো ওলাব তেতিয়া পাগল হৈ যাব লাগিব আৰু এতিয়াতো ভালেই লাগিছে। আৰু আমাৰ মাইনাটো এতিয়া ব্ৰেকফাষ্ট কৰাৰ টাইম হৈ গ'ল। চাওক এই চিঞৰি আছে, অথনিৰ পৰা চিঞৰি আছে, তাৰ ভোক লাগিছে ন সেইকাৰণে চিঞৰি আছে। আৰু ইয়াৰ দানাটো শেষ হৈ গ'ল, দিব লাগিব। আৰু আমাৰ চব্জিটো কি কণ্ডিশ্যনত আছে এবাৰ চাই লৈছোঁ বলক। এইপিনে চাওক পূৰা ৰেডিয়ে হৈ গ'ল আৰু কমপ্লিট হৈ গ'ল আমাৰ বন্ধাকবি। আৰু 10 মিনিটমান থ'ম, তাৰপিছতে কালাৰটো মজা লাগিছে। কেনেকুৱা লাগিছে চাই জনাবচোন কমেণ্ট ছেকশ্যনত। আশা কৰিছোঁ আমাৰ ব্লগটো আজি ভালে লাগিছে। চ' চাই থাকিব এনেকৈ। চ' বাই বাই।